এতিয়াও বাকি আছে কাৰণ উদ্বোধন হোৱা নাই 14 তাৰিখেহে উদ্বোধন হ'ব মই মাত্ৰ গাড়ীখন অকণমান ড্ৰাইভ কৰি এটা মই আপোনালোকক ফিল দিব খুজিছো যে কেনেকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলনত এতিয়া আমি গাড়ী চলাব পৰা হলো ইনফেক্ট মোৰ গাড়ীখন আহি আছে আপোনালোকে দেখিছে মই একবাৰ অকণমান গাড়ীখন দি চলাই মই নিজেও এটা এক্সপিৰিয়েন্স ল'ব খুজিম আৰু আপোনালোকক এক্সপিৰিয়েন্স এটা মই দিব পুনৰবাৰ আপোনালোকক মই দেখুৱাইছো মই যি স্থানত থিয় হৈ আছো সেই স্থানতে পবিত্ৰ মা কামাখ্যা মন্দিৰ আমাৰ এই দলংখনত ফুটপাথ আছে গতিকে যেতিয়া গাড়ী চলাচল কৰিব খোজকাঢ়িও আমি এই ফুটপাথেদি অহা যোৱা কৰিব পাৰিম মই আমাৰ ইঞ্জিনিয়াৰসকলক কৈছো যে খোজকাঢ়ি যোৱাৰ লগে লগে চাইকেল ট্ৰেক এটাও আমি কৰিব পাৰোঁ এই দলংখনত চাইকেল ট্ৰেক এটাও ভৱিষ্যতে কৰাৰ মোৰ ইচ্ছা আছে আৰু নিশ্চয় চেষ্টা কৰিম যাতে সৰু কৰি আমি চাইকেল ট্ৰেক এটাও ইয়াতে নিৰ্মাণ কৰিব মই অকণমান গাড়ীখনত উঠি আপোনালোকক দেখুৱাব খুজিছোঁ যে আমাৰ ব্ৰিজখন দৰাচলতে এতিয়া হৈ গ'ল যে আমি গাড়ী দিও যাব পাৰোঁ এতিয়া আপোনালোকে দেখিছে আৰু অকণমান মোক আমাৰ চিট বেল্টটো মাৰি লোৱা উচিত হয় এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছোঁ গাড়ী দি আমি পাৰ হৈ গৈ আছো আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত মই বহুত দূৰ যোৱা নাছিলো পায়াৰ 2 লৈকে আপোনালোকক দেখুৱাইছিলো গুৱাহাটীৰ নিৰ্মল দৃশ্য মই অকণমান মোৰ খিৰিকীখনো খুলি দিছো যাতে আপোনালোকে চাব পাৰে মা কামাখ্যা মন্দিৰ গুৱাহাটী এইসকল আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছো মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন কিন্তু আগত ৰং আদি দি আছে কালাৰ পেইন্টিং কৰি আছে আমাৰ শ্ৰমিকসকলে কাম কৰি আছে কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম মই এইটো চাওক প্ৰথম লেনেদি মই গাড়ী চলাইছো এইটো হল ফাৰ্ষ্ট লেন তাৰপিছত মই সেকেন্ড লেনলৈকে গৈছো এইটো হল সেকেন্ড লেন আৰু এতিয়া মই থাৰ্ড